बा थाखोनिफ्राय लानानै 12 थाखोसिम तामुलपुर जौसिन गेजेरारि फरायसालियाव फरायनाय फरायसाफोरखौ लानानै बिटिआर सरकारनिफ्राय डार्मेटोग्राफिक्स माल्टिपल इन्टेलिजेंस टेस्ट सेन्टार खुंदों। बे हाबाफारियावनो गाहाय आलासि महरै बाहागो लादों एडुकेशन एडभाइजर कमिटिनि एडभाइजर डॉक्टर रामानन्द सिन्हाया। बिथांजों लोगोसे बाहागो लाबोदों बेंटल कलेजनि बारग' प्रिन्सिपाल डॉक्टर रन्जित कुमार नार्जारी आरो क'क्राझार कमार्स कलेज बारग' प्रिन्सिपाल डॉक्टर रत्नेश्वर देबनाथ बिथांमोनहा। 28 जुननिफ्रायनो अदालगुरि जिल्लायाव सिङाव थानाय मोन 10 बियाबाव खुंफुंनानै बाक्सा जिल्लानि मोननै बियाबाव फोजोबना दिनैनिफ्राय तामुलपुर जिल्लायाव खुंफुङो। तामुलपुर जिल्लानि तामुलपुर जौसिन गेजेरारि फरायसालियाव दिनैनिफ्राय गाबोनसिम साननैनि हाबाफारिजों खुंफुंगोन बिटिआर सरकारनिफ्राय डार्मेटोग्राफिक्स माल्टिपल इन्टेलिजेंस टेस्ट सेन्टारखौ। फैगौ 31 जुलाइ आरो 1 आगस्ट खालि गरेश्वर जौसिन गेजेरारि फरायसालियाव खुंफुंहैगोन। बेनि उनाव चिरां जिल्ला आरो क'क्राझार जिल्लानि सिङाव थानाय मोनफ्रोमबो बियाबाव खुंफुंहैगोनखौ फोरमायदों। बेनि गेजेरावनो डिग्री आरो पिजि फरायनाय फरायसाफोरनि थाखाय दाहाल इन्सुरेन्सनि राहाबो खालामनाय जादोंखौ फोरमायदों। DMIT प्रग्रामটো माननीय BTC प्रधान प्रमोद बड़ो डांगरियार नेतृत्वत বহু ধৰণৰ ইনোভেটিভ প্ৰগ্ৰাম চলি আছে। তাৰ মাজতে এইটো এটা প্ৰগ্ৰাম। তো বিশেষকৈ ডাৰ্মেটোগ্ৰাফিক্স মাল্টিপল ইণ্টেলিজেন্ট টেষ্ট ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব আমি সাইণ্টিফিকেলি বস্তুটো টেষ্ট কৰি জানিব পাৰি ফিংগাৰ প্ৰিণ্টছৰ থ্ৰুদি। তাৰপিছত আমি এই ৰিপৰ্ট যিটো আহিব সেইখিনি আমি গাৰ্জিয়ানৰ তাত পঠাই দিম, নাইবা স্কুলৰ কলেজৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ ওচৰত আমি দি দিম ৰিপৰ্টটো, যাতে গাৰ্জিয়ানে পায়। আৰু তাৰপিছত ৰিপৰ্টত যি আহিব সেই যিটো ৰিপৰ্টত যাব কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ বা কিবা স্পৰ্টছমেন যিটো ৰিপৰ্ট আহিব তাৰ ওপৰত সহায় সহযোগিতা আগবঢ়াৰ কাৰণে আমাৰ প্ৰমোদ বড়ো চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ বদ্ধপৰিকৰ, আমাৰ চৰকাৰ বদ্ধপৰিকৰ। ইয়াতে আমি আৰু দেখিছোঁ আমাৰ দুটা উদ্দেশ্য ইয়াতে মেইনলি, আৰু এটা হ'ল গ্ৰুপ ইঞ্চুৰেঞ্চ। এই গ্ৰুপ ইঞ্চুৰেঞ্চৰ নামটো হ'ল দাহাল বুলি কৈছে স্কিমৰ নাম। এই দাহালৰ হ'ল আপোনাৰ ডিগ্ৰী পঢ়ি থকা ষ্টুডেণ্টছ এই বছৰ যিবিলাক এডমিশ্যন হোৱা, তাৰোপৰি আপোনাৰ আমাৰ মাষ্টাৰ ডিগ্ৰী MA MSc লৈ যিবিলাক পঢ়ি আছে, তাৰ ওপৰত ইঞ্জিনিয়াৰিং বা মেডিকেল যদি কোনোবা পঢ়ি আছে তেওঁলোকৰ কাৰণে এই দাহাল স্কিমটো কৰা হৈছে। গ্ৰুপ ইঞ্চুৰেঞ্চ এইটো আমাৰ কৰা হৈছে। তো ইয়াৰ কাভাৰেজ হ'ল 5 লাখ। কোনো ল'ৰা বা ছোৱালী যেনেকৈ নিযুত মইনা হ'ল অকল ছোৱালী, কিন্তু আমাৰ দাহালটো ল'ৰা আৰু ছোৱালী দুইটাৰে। তো যদি কোনো ধৰণৰ এক্সিডেণ্ট হয়, কিবা মেজৰ মেডিকেল প্ৰব্লেম হয়, তেতিয়া 5 লাখকৈ পাব। গতিকে এইটো এটা প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ এইটো এটা ডাঙৰ পদক্ষেপ। তো আমি দেখিলোঁ যোৱা 5 বছৰত আমাৰ 2 বছৰতো কৰোণাৰ প্ৰব্লেমত আমি বেছি কাম কৰিব পৰা নাই। তাৰপিছতে কি হ'ল বাকী 3 বছৰৰ ভিতৰত ছেপ্টেম্বৰতহে গৈ 3 বছৰ পূৰণ হ'ব। কিন্তু এই 3 বছৰ পূৰণ নোহোৱা এই টাইমখিনিত যিখিনি কাম হৈছে বিশেষকৈ এডুকেশ্যনত কিছুমানে সমালোচনা কৰি থাকে যে খালি মিছন বুলি। মিছন দি কথা নহয়, এইটো এটা প্লেনিং। মিছনটো হ'ল প্লেনিঙৰ মাধ্যমে চৰকাৰটো চলিব লাগিব। গতিকে আমি ভাবোঁ আমি যিখিনি পদক্ষেপ আমাৰ চৰকাৰে যিখিনি পদক্ষেপ লৈছে ইয়াৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি গাৰ্জিয়ান চব উপকৃত হ'ব। আৰু বিশেষকৈ স্কুল কলেজৰ ল'ৰা ছোৱালী যিখিনি পঢ়ি থকা ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণেও বহুত উপকাৰ হ'ব। কাৰণ এই 3 বছৰৰ ভিতৰত আমি দেখিলোঁ এই মহান নেতাজন প্ৰমোদ বড়ো ডাঙৰীয়াক যোৱা ইলেকশ্যনৰ সময়ত হত্যা কৰিব বিচাৰিছিল, যিটো আমি আজিলৈ মনত দুখ লাগি আছে, আমি প্ৰকাশ কৰি আছোঁ, যিটো দুখ পাই আছোঁ। আজি ইমান মহান নেতা এজনক হত্যা কৰাৰ কাৰণে চেষ্টা চলাইছিল, কিন্তু ঈশ্বৰে ৰক্ষা কৰে তাক আৰু কোনেনো মাৰিব পাৰিব। গতিকে আমি ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ তেওঁ আকৌ দীৰ্ঘজীৱী হওক। আৰু আমাৰ ইয়াতে আকৌ তেওঁ পদক্ষেপ লৈছে, যদিও আমাৰ সময় কম, আমাৰ অৱশ্যে আৰম্ভণিটো অলপ দেৰিকৈ হৈ গ'ল। 1 নম্বৰ হ'ল ইয়াতে বড়োলেণ্ড এৰিয়াত তাৰমানে যিখিনি ট্ৰাইবেল মানুহ আছে তেওঁলোকৰ টেক্সৰ এক্সামশ্যন হয়। জনজাতি মানুহবিলাকৰ আপোনাৰ টেক্স এক্সামশ্যন হয়, কিন্তু
যিবিলাক নন ট্ৰাইবেল মানুহখিনি আছে তেওঁলোকৰ টেক্স এক্সামশ্যন নহয়। তো গতিকে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো এটা পদক্ষেপ ডাঙৰ পদক্ষেপ লৈছে যে আমাৰ BTC এৰিয়াত যিহেতু এতিয়া শান্তি প্ৰতিষ্ঠা বিৰাজ কৰিছে, গতিকে তেওঁ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত আলাপ আলোচনা চলাইছে আৰু এইটো ইলেকশ্যনৰ বোধে পিছত হৈ যাব, এতিয়াতো ইমান জলদি নহয়। তো এইটো স্পেচিয়েল ইকনমিক জোন যিটো চেছ বুলি কয়, সেই ঘোষণা কৰাৰ কাৰণে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ লগত লাগি আছে। যেতিয়াই চেছ ঘোষণা কৰিব, স্পেচিয়েল ইকনমিক জোন ঘোষণা কৰিব, তেতিয়া আমাৰ ইয়াতে অজনজাতি যিবোৰ আছে তেওঁলোকৰ বিশেষকৈ টেক্সটো 50% হ'ব আৰু বিশেষকৈ বেছি উপকৃত হ'ব আপোনাৰ বিজনেছমেনৰ বেছি উপকাৰ হ'ব, তেওঁলোকৰতো আৰু কমিব আৰু বিভিন্ন ধৰণৰ বিজনেছমেন আমাৰ এৰিয়াত আহি থাকিব। এই পৰিৱেশটো যদি ছাষ্টেইনেবল হয় তেতিয়াহ'লে আৰু উন্নতি হ'ব যিটো আমি ভাবোঁ। আপোনালোকে এই কাৰ্যসূচী কেতিয়াৰ পৰা লৈছে? আমি যোৱা 28 জুনৰ পৰা 28 জুনৰ পৰা আমি আৰম্ভ কৰিছোঁ। একচুৱেলি আৰম্ভ হৈছিল আপোনাৰ 12 জুনৰ পৰা। আমি ইতিমধ্যে ওদালগুৰি ডিষ্ট্ৰিক্ট শেষ কৰিলোঁ, তাৰপিছত আমি আহি বাক্সাত সোমালোঁ। বাক্সা ডিষ্ট্ৰিক্টত সোমাই আমি প্ৰথম মুছলপুৰ স্কুলত যিটো চেণ্টাৰ দুটা কনষ্টিটিউৱেঞ্চি কৰিলোঁ আৰু ইয়াত আজি তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত হাজিৰ হৈছোঁ। ইমান ষ্টুডেণ্টছ 2,500-3,000 হ'ব না, ইমান ষ্টুডেণ্টছ। কিন্তু আমি চেষ্টা কৰিছোঁ অহাকালি ইয়াতে চলিব, গতিকে পৰৱৰ্তী পদক্ষেপত আমি স্কুল ৱাইজ যাম, কলেজ ৱাইজ যাম আৰু সেইখিনি আমি ভাবোঁ। কোকৰাঝাৰ চিৰাং সোমা নাই? কোকৰাঝাৰ চিৰাং আমি 3 তাৰিখৰ পিছত সোমাম, লাষ্টত কোকৰাঝাৰ। তো গতিকে এইখিনি হৈছে নতুন নতুন পদক্ষেপ। তাৰপিছত আৰু এটা স্কিম আমি তেওঁক প্ৰপ'জেল এটা দিছোঁ। এইবাৰ তেওঁ প্ৰায় 1700 কিমানটা স্কুল টিচাৰ এপইণ্টমেণ্ট দিছে আৰু এপইণ্টমেণ্ট দি আছে। ইলেকশ্যনৰ আগতে প্ৰায় 1800 না 1900 থাৰ্ড গ্ৰেড এপইণ্টমেণ্ট দিব। তো আমি তেওঁক এটা প্ৰপ'জেল দিছোঁ, যাৰ টেলেণ্টেড আছে তেওঁলোকতো পাবই, গতিকে আমাৰ ইয়াতে বেছি টেলেণ্টেড মানুহো নাই, BTAত ইমানকেইটা নাই। গতিকে আমি বিচাৰিছিলোঁ কি প্ৰত্যেকটা ঘৰত, প্ৰত্যেকটা ফেমিলিত 650 বা 700 ফেমিলি আছে গোটেই BTAত। তো প্ৰত্যেকটা ফেমিলিত যাতে আমাৰ এটা চাকৰি পায়, চৰকাৰী চাকৰি পায়, সেইটো তেওঁ ইতিমধ্যে ব্যৱস্থা কৰিম বুলি কৈছে। গতিকে এইটো এটা বৰ ডাঙৰ পদক্ষেপ। আৰু এইবোৰ কাম কৰোঁতে আমি দেখিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, যিজনক মই কেইদিনমান আগতো কৈছিলোঁ 2033 ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, আৰু মোৰ দৃঢ় বিশ্বাস এই মানুহজন বহুত কাম কৰে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক বহুত সহায় কৰিছে তেওঁ। আৰু এই BTCত বিশেষকৈ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যি পদক্ষেপ লৈছে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এওঁলোকৰ অৱদান অতুলনীয়। কাৰণ এওঁলোকে শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যি সময়ত আমাৰ NDFBৰ লগত আপোনাৰ চুক্তি হৈছিল, তেতিয়া আগভাগ লৈছিল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেতিয়া শিক্ষামন্ত্ৰী আছিলে। তো দক্ষ আৰু কৰ্মযোগী কৰ্মশ্ৰী নেতা এজন ভাৰতৰ প্ৰধানমন্ত্ৰী হওক, আমি এইটো ৰাইজৰ আমি বিচাৰিছোঁ, BTC ৰাইজবাসী বিচাৰিছোঁ। বাইচান্সত যদি প্ৰমোদ বড়ো চৰকাৰ যদি নাহে, এই প্ৰগ্ৰামটো সমাপ্ত হ'ব নেকি আপোনালোকে? নহয়, এইটো হৈছে চৰকাৰী কৰ্মসূচী। এইটো কোনো চৰকাৰ আহিব নাহিব আৰু আমি এইটো প্ৰশ্নই নাহে। আমি দৃঢ় বিশ্বাস যে প্ৰমোদ বড়ো চৰকাৰ আহিবই, আমি যিখিনি দেখা পাই আছোঁ। কাৰণ মানুহজনৰ কাম হৈছে 3 বছৰহে কাম হৈছে, 3 বছৰত ইমানখিনি কাম কৰিছে, গতিকে এইটো 100% আমি ধৰি লওঁ তেৱে চৰকাৰ আহিব। আৰু আমাৰ এই কামটো বন্ধ নহয়, ইলেকশ্যনৰ লগত কোনো সম্পৰ্ক নাই, এইটো কাম গভৰ্ণমেণ্টৰ কাম। তো গতিকে এই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেওঁক আমাৰ BTC ৰাইজে বিচাৰিছে তেওঁক প্ৰধানমন্ত্ৰী হওক, আৰু আমি ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ। আৰু এনেকুৱা এটা নেশ্যনেল লেভেল লিডাৰ, তেওঁ বড়োলেণ্ড এৰিয়া শান্তি আৰু ডেভেলপমেণ্ট এই দুটা বস্তুৰ কাৰণে চাব আহে। তেওঁ ইয়াতে কোনো ৰাজনীতিৰ কাৰণে নাহে, এইটো মই একদম কনফাৰ্ম। কাৰণ মই তেওঁক চিনি পাওঁ, কটন কলেজৰ পৰা মই জানো, হোষ্টেলৰ পৰা মই তেওঁক গম পাওঁ, তেওঁৰ লগত মোৰ পাৰ্চনেল সম্পৰ্ক আছিল। এতিয়াতো ডাঙৰ মুখ্যমন্ত্ৰী হৈ গ'ল, গতিকে আমি দূৰত থাকিব লাগে। তো গতিকে মই এই 2 মহান নেতা কাৰণে মই ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইখিনি আৰু ক'ব লগা